Hi friends, welcome to my channel Susma Vlogs. আজি Sunday. আজি এয়া মই ৰাতিপুৱাতে ব্লগটো আৰম্ভ কৰিছো। আজি Sunday বুলি আৰু মোৰ ভিডিওটো আপোনালোকে শেষলৈকে চাই থাকিব। আজিনো Sunday আমি কি কৰো আৰু কেনেকৈ দিনটো পাৰ কৰো আৰু মই বহুত দিন ব্লগ দিয়াই নাই। মই ৰাতিপুৱাতে আজি ব্ৰেকফাষ্টৰ কাৰণে ভাবিলো চিজ পৰঠাকে বনাও। এয়া অলপ মই চিজ লৈছো, অকমান ব্লেক সল্ট লৈছো, এফালে আলু পিয়াজ এনে অকমান মই মানে মেশ কৰি অকমান ফ্ৰাই কৰি লৈছো। আজি মানে চিজ পৰঠা বনাম আৰু আলু পৰঠা নহয়, চিজ দি বনাম কাৰণে চিজ পৰঠা একদম সিম্পলকে বনাম। আপোনালোকে এবাৰ ৰাতিপুৱা ল'ৰা-ছোৱালীক খাবলৈ কি দিয়ে ড্ৰিংকস? মই ছোৱালীক এই প্ৰ টু গ্ৰ'ৰ ফিট ভীম চকলেট ড্ৰিংকসটো দিওঁ। ইয়াত সকলোখিনি পোৱা যায়, মানে আপোনাৰ ব্ৰেইনৰ কাৰণে এইটো খুব ভাল। ইয়াত কেলছিয়াম, ভিটামিন আৰু আইৰণ সকলোখিনি থাকে। মই ব্ৰেকফাষ্ট বনাইছো। এফালে এয়া ছোৱালীয়ে মৰ্নিঙতে এয়া পঢ়াৰ পৰা উঠি আহিছে, তাইৰ বাবে এয়া মই এতিয়া এটা চকলেট মানে ফ্লেভাৰৰ এটা প্ৰ টু গ্ৰ'ৰ ফিট ভীমৰ এটা মই তাইক চকলেট ড্ৰিংকস দিওঁ। এইটো খুব ভাল, আপোনালোকৰ ল'ৰা-ছোৱালীক দিব পাৰে। এইটো আপোনাৰ আইৰণ, কেলছিয়াম, ভিটামিন গোটেইখিনি পোৱা যায় আৰু আপোনালোকে এইটো 2 বছৰৰ পৰাও মানে 2 বছৰৰ ওপৰৰ সকলো ল'ৰা-ছোৱালী আৰু বয়োজ্যেষ্ঠ সকলোৱে খাব পাৰে। মই এইটো খুব ভাল ধৰণে খাওঁ, সদায় এগিলাচ মানে একাপকে। ছোৱালীয়ে কিন্তু গাখীৰত নাখায়, তাই গাখীৰ নাখায় কাৰণে তাই মই পানীতে দিওঁ। আৰু এইটো আপোনাৰ ভীমকলৰ দ্বাৰা তৈয়াৰী। আজিকালিতো ভীমকল কিনি আনি আপোনাৰ ঘৰত নাপায়েই, আৰু কিনি আনি চালি গাখীৰৰ লগত খোৱাবলৈ বহুত টাইম লাগে আৰু সেইটো অকমান কষ্ট কৰোঁ। আজিকালি এইটো প্ৰ টু গ্ৰ'য়ে ফিট ভীমৰ এটা চকলেট ড্ৰিংকস উলিয়াইছে, খুব ভাল আৰু ইজিও। আপোনাৰ গাখীৰতে হওক, গৰম পানীতে হওক ল'ৰা-ছোৱালীক দিবলৈ। মই এতিয়া এইটো একাপ ছোৱালীক দি লওঁ, আকৌ আপোনালোকক দেখাই আছো। সদায় তাইক একাপ গৰম পানীত এচামুচকে দিওঁ আৰু মই গাখীৰত খাওঁ, তাই গাখীৰ নাখায় কাৰণে মই তাইক গৰম পানীতে দিওঁ। জানি খাই ল'বা। এয়া ছোৱালীয়ে মোৰ চকলেট ড্ৰিংকসটো খাই আছে, তাই আপোনালোকক অকমান ক'ব। জানি কেনেকুৱা লাগে এইটো খাই? খাব, আপোনালোকেও ট্ৰাই কৰিব, ভাল খাবলৈ ভাল পাব। ছোৱালীক চকলেট ড্ৰিংকসখিনি দি আহিলে এয়া মই আজি চিজ পৰঠা এয়া বনাবলৈ লৈছোঁ। খুব সহজ চিজ পৰঠাটো বনাবলৈ, যেনেকৈ আলু পৰঠা বনাই তেনেকেই আৰু আলু আৰু পিঁয়াজখিনি প্ৰথমতে ভাজি লৈ চিজখিনি তাৰ মাজত দি দিব। মোৰ স্লাইচ আছিলে, মই স্লাইচ দিছোঁ, আৰু যদি আপোনালোকে কিউবটো থাকে কিউবটো দিব পাৰে। কিউবটো দিলেও খুব ভাল হয়, সেইটো অকণমান তাকে গাৰ্নিছ কৰি দিব। এইটো চিজ পৰঠা বনাইছে নে? এইটো চিজ পৰঠা বনাইছোঁ। এয়া চিজ পৰঠা মোৰ ৰেডি। এয়া মই এতিয়া সেকি ল'ম, সেকি পেলাই এয়া মই অকণমান অন্নপূৰ্ণা ঘিত ভাজিম। মই ঘিত নাখাওঁ দেই, মই পাপাই খাব, তুমি নালাগে, তোমাক অকণমান ৰিফাইনত বা বাটাৰটো দি দিম। এইফালে এয়া মোৰ চিজ পৰঠা ৰেডি, খুব ধুনীয়া হৈছে খাবলৈও। ছোৱালীয়ে অলৰেডি খালে আৰু এয়া এওঁৰ কাৰণে মই ৰেডি কৰিছোঁ। এওঁ অকণমান ঘিত খায়, ছোৱালীয়ে ৰিফাইনত খাই কাৰণে তাই এইটো আগতে দি দিলোঁ। বা ঘি তাই যদি টেৱাখনতো চেণ্ট পায় নহয়, তাই অকণোৱে নাখায়, সেইকাৰণে এওঁৰ কাৰণে মই পিছত বনাইছোঁ। এইটো এওঁৰ কাৰণে এয়া ৰেডি হৈছে চিজ পৰঠা। কোনজনী খাই তোমাৰ কেনেকুৱা লাগিলে? ভাল লাগিলে। মই খালোঁ, ঘিত নাই খোৱা, যেনিবা বাটাৰত খাইছোঁ। তোমাক ঘিত বনাই দিছে, খোৱা। ডাঙৰ কৈ থাকিব নালাগে, খোৱা। এইটো পাইছি অকণ চিজ পৰঠা খাবি নি? মই কিমান খাম আকৌ? মই সকলোৱে যাম এদিনতে। ৰাতিপুৱাৰ পৰা আকৌ মই আপোনালোকক এতিয়া এয়া দুপৰীয়া 3টাই বাজিল আৰু এতিয়াহে লগ পাইছোঁ। আজি দেওবাৰ কাৰণে মাহঁতৰ ঘৰত আমাক মানে লাঞ্চটো কৰিব মাতিছে। মইতো অলৰেডি ডাইটিং কৰি আছোঁ, মই নাখাওঁ, এওঁ আৰু ছোৱালীয়ে খাব। তাতনো মায়ে আজি কি বনাইছে আপোনালোকক অকণমান দেখাবলৈ চেষ্টা কৰিম। মায়েতো বিশেষ একো নবনায়, অনলি ভেজেই বনায়, আৰু এওঁ অনলি ভেজ খায়, সেইকাৰণে তালৈকে যাওঁ ছোৱালীক লৈ পেলাই। এওঁ বাহিৰে ডিউটিৰ পৰা আহি থাকিব আৰু আপোনালোকক আকৌ লগ পাই আছোঁ মাহঁতৰ ঘৰৰ পৰা। আহি আছোঁ মাৰ ঘৰলৈ, ছোৱালী টোপোলা লৈ।
এওঁলোকে ভাত খাই আছে, সেইফালে ভাইটিয়ে কাম কৰি আছে অফিচত, সেইফালে ছোৱালী ডেন্স স্কুলৰ কাৰণে ৰেডি হৈ খাই আছে। কি আছে? ফ্ৰেঞ্চবিন আলু চব্জি, শাকৰ চব্জি, দালি, চিকেন, চালাড। মই খাবৰ কাৰণে লাই শাকৰ বৌখাবিলাক খুব গৰম গৰমকৈ এয়া ভাজি আছোঁ, অকণমান তেল দি নহৰু দি। মই অকল এয়া খাম আৰু ওলকবি মায়ে ভাজি বনাই দিছোঁ, সেয়া খাম। ডেন্স স্কুলৰ পৰা এয়া বাহিৰে বাহিৰে ছোৱালী এভাৰ বেগত সোমাইছে, তাই বোলে কিবা এটা খাই যায়, কিনো খায় ৰ'ব অকণমান তাৰ পৰা গৈ পেলাই আপোনালোকক দেখাই আছোঁ। ছোৱালীৰ কাৰণে খানা আনি গ'ল, খানা মানে তাই চাওমিন দিছে আৰু ম'ম' দিছে। দেখিছে নাই, দুইটাই একদম একেখন থালতে খায়। ঘৰতো হওক বা হোটেলতো হওক, দুইটা আৰু মানে একেলগতে নাখালে সিহঁত দুটাৰ মনটো ভালেই নালাগে। এইফালে ছোৱালী আকৌ দহি বৰা অৰ্ডাৰ দিছে। আমি অলৰেডি চাওমিন, ম'ম' আৰু কফি খালোঁ। তাৰপিছত তাই ক'লে মা আকৌ এটা মই দহি বৰা খাওঁ, আকৌ দহি বৰা অৰ্ডাৰ দিছে।